নমস্কাৰ বন্ধু বান্ধৱীসকল, মুখ্যনাথ পাটিৰ ছাৰৰ লগত হোৱা আলোচনাৰ দ্বিতীয় ভাগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথম ভাগত আমি জানিলোৱেই তেওঁ কি ধৰণে ক'ত পঢ়িছিলে, কেনেকৈ পঢ়িছিলে, কেতিয়া পঢ়িছিলে, সকলোখিনি বিতংভাৱে ছাৰে নিজ মুখে আপোনালোকৰ মাজত ব্যাখ্যা কৰিলে। খুব সুন্দৰ আলোচনা ভাগ হৈ আছে আৰু এই আলোচনা ভাগৰ লগত জড়িত হৈ থাককচোন। আৰু ছাৰে বিভিন্ন দিশত হোৱা ঘটনাৱলী বা বিভিন্ন অভিজ্ঞতাৰ বিষয়ে আপোনালোকৰ মাজত প্ৰকাশ কৰিব। আপোনালোকে চেনেলটো চাই থাকক আৰু ছাৰে বিভিন্ন ধৰণৰ মূল্যৱান কথা কিছুমান আপোনালোকৰ মাজত ক'ব। লাষ্টলৈকে ভিডিঅ'টো চাই থাকক বুলি আশা কৰিলোঁ মই। বলকচোন, ছাৰৰ নিজ মুখে আমি জানো কেনেধৰণে অতীতৰ কি ধৰণে পাৰ হ'ল তেওঁৰ জীৱনটো আমি জানো অকণমান। বলক ভিডিঅ'টো মাজলৈ আগুৱাই যাওঁ। এই 12,000, 14,000, 15,000 মানে এই মীৰৰ নাম মানুহজনী আৰু এই আলোচনীক মই জইন এডিটৰ আছোঁ। মই লেখা মেলা নাজানো, কিন্তু এনেই সংগঠন হিচাপে কিন্তু মই লেখা মেলা তেতিয়াৰ পৰাই বৰ নাছিলে। তামোতাই ভাল লেখক আছে, ৰণেশ্বৰ প্ৰেমে, তেনে কেইবাজনো বিশিষ্ট ব্যক্তি আমাৰ কমিউনিটি। এতিয়া আপোনাৰ গোগামুখ হায়াৰ ছেকেণ্ডেৰীৰ লগত আপুনি কেতিয়াবা? মই আগতে এই গোগামুখ হাইস্কুল ইয়াত আছিলে, চাউলটো আমি আপগ্ৰেড কৰি সেইটো 64 জাষ্ট আফটাৰ মাই পৰীক্ষা দিয়াৰ পিছত আহিছোঁ ইয়াত। মই ফিল কৰিছোঁ যে মই ভাবিছোঁ তাত মাত্ৰ হাইস্কুল আছিল, গিলামান আছিলে আৰু বৰদিয়া আৰু এই ভূখণ্ডত পশ্চিমাঞ্চলৰ স্কুল নাই। গতিকে ইয়াৰ অহা দুই এটা যিয়ে গিলামলৈ যায়, লখিমপুৰলৈ গভৰ্ণমেণ্ট স্কুল আৰু পানীন্দ স্কুল আৰু তাৰপিছত বৰদৈত দুই এটা ল'ৰা যায় ইয়াত পঢ়িব যায়। খুব ফিল কৰি ইয়াত এখন হাইস্কুল হ'ব লাগে। আই ৱাজ দ্য ফাৰ্ষ্ট মেন গৈ মই মিটিংখিনি বাতিল হৈছে, হাইস্কুল এখন হ'ব লাগে, চাউল দাঁতৰ আপগ্ৰেড কৰিব লাগে। 64 কথা দেই, 64 আপগ্ৰেড হ'ব লাগে। মিটিং পাতিলে আমি এটা বিহু পাৰ্টি এটা অৰ্গেনাইজ কৰিলোঁ। এই বাটকং দলে, মানিম দলে আৰু কেইবাটাও চেনীৰাম চুটি আহিব, এই বৃদ্ধসকলৰ লগত বিহু কৰিলোঁ। বিহু দুটামান পইচা পালোঁ, গাঁৱত অৰ্গেনাইজ কৰিলোঁ। লম্বোদৰ পাৰ্টি, লম্বোদৰ দলে, জগত দলে, এইসকল শিক্ষিত মানুহ। মণিৰাম দলে তেতিয়া এই স্কুল এম ই স্কুলৰ হেডমাষ্টাৰ আছে। এই ভূমিকম্পত কিয় বানপানী তেওঁ অল ইছাম এৰিয়াজ কৰোঁতে এছিষ্টেণ্ট বিচাৰি তালৈ গুচি গ'ল। ইয়াত কোনোবা এজন আছিল জয়দল চুতীয়া বুলি এজন হেডমাষ্টাৰ আছে। এতিয়া মই ক'লোঁ যে ৰাইজক যে হাইস্কুল এখন খুলিবলৈ হ'লে আমি মণিৰাম দলৰ লক্ষাত তেখেতে পাছ কৰে, তেওঁক মাতি আনো আৰু তেখেতক মাতি আনো। তেখেত এম ই স্কুলৰ হেডমাষ্টাৰ। আমি হাইস্কুলটো হ'ব লাগে বুলি পেলাই আমি আৰম্ভ কৰিলোঁ। গতিকে ইয়াত মই প্ৰথম সপ্তাহ 7 ক্লাছটো আৰম্ভ কৰিলোঁ ইয়াত বিহু চিহু কৰি 7 ক্লাছটো আৰু সিদ্ধান্ত। তেতিয়া কি হৈছিলে, হাইস্কুলখন তাৰ চাউলদহ হাইস্কুল, গ্ৰামৰ হাইস্কুলটো ৰাইট ফ্ৰম এম ই স্কুল। ইয়াৰ নামনি অঞ্চলৰ ৰাইজে ভীষণ মানে কিবা হ'ল যে দিব নোৱাৰি, ইয়াতে হাইস্কুল থাকিব লাগে। যেনে লম্বোদৰ পাৰ্টি, লম্বোদৰ দলে তেওঁলোকে ঘূৰ আপত্তি কৰি আমি চাৰিআলি স্কুল লৈ যাবলৈ দিব নোৱাৰোঁ, আমি কৰি নিবই লাগিব। তাতে খুব সুন্দৰ জেগা হ'ব, এইটো ভৱিষ্যতে এইটো এটা নগৰ হ'ব, কেন্দ্ৰীয় জেগা হ'ব, নাই নিবলৈ দিব নোৱাৰো। খুব কাজিয়া হ'ল। দাদা আছামৰ আমেৰিকান বেপ্টিষ্ট মিছনেৰী এজন আছিল মিটিং সেইদিনা। তাতে এজন মানুহক মোক মানে ওকালতি কৰা ইয়াৰ তাৰ পৰা লৈ যাব লাগে বুলি কোৱা যায়। মোক এজন মানুহ মাৰিলে দেই পাছফালৰ পৰা। মই ঠিক আছে হ'ব, মোক ৰাইজে এইটো বাধা দিলে, এইটো অন্যায় হৈছে, কিবা ভুল পৰিবা, কিয় মাৰপিট কৰিম। মই তেতিয়া এটা এপিল দিলোঁ ৰাইজক, ৰাইজ ঠিক আছে আপোনালোকে যদি হাইস্কুল নিব নিদিয়ে, এটা কাম কৰিলে ভাল হ'ব যে আমি দুই পক্ষৰ মিলা প্ৰীতিৰ মাজেদি যে এম ই স্কুলখন ইয়াত থাকক, চাউলদহ এম ই স্কুল, হাইস্কুলখন চাৰিআলি শিফটিং কৰিব লাগে। এইখিনি মেজৰিটি মানে সমৰ্থন কৰিলে মোৰ এই প্ৰস্তাৱটো। ঠিক আছে, এম ই স্কুল, চাউলদহ এম ই স্কুল ইয়াত থাকিব, হাইস্কুলখন লৈ যাব লাগে বুলি এই বৰ্তমান ঠাইলৈ আমাৰ নিয়া হ'ল। গোগামুখ হায়াৰ ছেকেণ্ডেৰী তাৰপিছত কি হ'ল, দিয়াৰ পাছত মই BA পৰীক্ষা দিলোঁ নহয় 64, মই ফেইল কৰিলোঁ, পাছ কৰিব নোৱাৰিলোঁ। এতিয়া কি কৰা যায়, মোৰ ড্ৰিম আৰু সপোন আছে যে হাইস্কুলটো মই খুলিছোঁ। যেতিয়া মই হেডমাষ্টাৰ, ডেট ৱাজ মাই ড্ৰিম যে এখন ভাল স্কুল এখন খুলিম। মিছনৰ ফিলৰ পৰিস্থিতি আইডিয়া এটা আছে, ভাল স্কুল এখন কেনেকৈ আমিও কৰিব পাৰোঁ। তাৰপিছত সৰ্বেশ্বৰ মোৰ বন্ধু ভগৱান কেশী হাজৰিকা বুলি তেওঁৰ ভাই, সুভদ্ৰ ভৰালী, মণিৰাম দলে, ইন্দ্ৰেশ্বৰ দলে, এই আটাইবিলাক বিশিষ্ট মানুহ। সুভদ্ৰ ভৰালীৰ নাম নিশ্চয় বিখ্যাত মানুহ আছিলে, সেইটো ধনী ইন্দ্ৰেশ্বৰ দলে, মৰ্যাদা চাৰিআলি সিহঁতৰ কেম্প আছিলে, সুভাষ বুলিব সৰু কেম্প। সিহঁতৰ থাকৰা মানুহ, খুব গম্ভীৰ মানুহ, মোক খুব ভাল পায়, মৰম কৰিছিল।
তাৰপিছত কি হ'ল সিহঁতে ঠিক কৰি তুমি গ্ৰেজুৱেট হ'ব নোৱাৰিলা আমি চৰ্বেশ্বৰ বৰুৱা হেডমাষ্টাৰ হিচাপে পাতিলে সিহঁতে হয় সেইটো মই ভাবিলোঁ মইতো কি কৰিম মইতো গ্ৰেজুৱেট হ'ব নোৱাৰিলোঁ মই গুচি যোৱাই ভাল বুলি পেলাই মই যিটো পৰীক্ষা পাছ কৰিব নোৱাৰে আকৌ শ্বিলঙলৈ গ'লোঁ হয় শ্বিলং গৈ তাতো ফেইল কৰি আকৌ ঘূৰি আহি দিব তেনে অংগাতপূৰ্ণ জীৱন আৰু অঁ উত্তৰ লখিমপুৰ কলেজৰ পৰা দুৱাৰী বৰগত তাতে স্নাতক ডিগ্ৰী কৰিলোঁ তেতিয়া কিয়তো শ্বিলঙৰ পৰা অৰ্ডাৰ আহিলে মোৰ যে তোমাক আমি ইংৰাজী মাধ্যমৰ স্কুল এখন খুলিছোঁ আমি আলঙত খুলিছোঁ তালৈ তুমি এচিষ্টেণ্ট হিচাপে জইন কৰিব যাব মই এইখন স্কুল এৰি দিলোঁ এইখন স্কুল আকৌ ইয়াৰ পৰা নি শ্বিফ্ট কৰি তালৈ দিলোঁ নহয় দিয়াৰ মই আকৌ গ্ৰেজুৱেট হ'ব নোৱাৰিলোঁ নহয় নোৱাৰাৰ কাৰণে মই আৰু পুনৰ স্কুলত জইন নকৰিলোঁ আৰু হয় দেই মই গুচি গ'লোঁ আৰু গুচি গ্ৰেজুৱেট চৰ্বিছৰ পৰা হেডমাষ্টাৰ হ'ল মই আকৌ পৰীক্ষা দি কেনেকৈ কোৱালিফাইড হ'ব পাৰোঁ তাৰ কাৰণে উত্তৰ মই গ'লোঁ তাত আকৌ পঢ়া শুনা কৰোঁ গ্ৰেজুৱেট হ'ল তাৰপিছতে মই আলঙলৈ গৈছোঁ আলঙত গৈ 6-7 বছৰ কাম কৰিলোঁ মই হয় তাত কৰি ছাৰ লগত থাকোঁতে তাৰে মিছনৰ মোৰ প্ৰতি খুব মৰম মই খুব তাত খুব কষ্ট কৰি অতব্য হাবিত আৰু যি জেগা আছিলে তাৰপৰা বাপৰে আমি 3টা মানুহ স্বামী নাগেশচন্দ্ৰ আমি 3জন মানুহ আমি 3জনে তাতে আমি এটা বাঁহৰ পাতো স্কুল আৰম্ভ হৈছে পাহাৰীয়া ল'ৰা চব গালং ল'ৰা চব এই কিয় পিছপৰা নাগা হয় তাৰপিছত মই 70-71 চনত এই মিছনটো এৰি থৈ গোগামুৰ পুনৰ আহোঁ তেতিয়া কি হ'ল চৰ্বেশ্বৰ বৰুৱা ইয়াৰ পৰা যাওঁ ন অৱস্থা তেওঁৰ ককায়েকে মাটিৰে ঘৰ কোনো নাই ককাই এক্সিডেণ্টত মৰিলে তেওঁতো ঘৰলৈ গুচি আহে ঘৰখন চোৱা ঘৰৰ মানুহে স্কুলৰ পৰা ৰেজিগনেশ্যন দিলে দিয়াৰ পাছত মই হেডমাষ্টাৰৰ কাৰণে আবেদন কৰিলোঁ তাৰ লগতে আকৌ নগেন পেগু আহিলে কণ্টেষ্ট কৰিলোঁ উত্তৰ লখিমপুৰ কণ্টেষ্টত গৈ মই নাপালোঁ মই BT চাৰ্টিফিকেট প্ৰডিউচ কৰিব নোৱাৰিলোঁ তেওঁ চিনিয়ৰিটি ভিত্তিত নগেন পেগু হেডমাষ্টাৰ পাতিলোঁ আমি স্কুল কাহিনীটো কৈ দিছোঁ হয় তাৰপিছত কিয় তেওঁ স্কুলটো চলাব নোৱাৰে তেওঁ অকণমান মানুহটো ইম্বেলেঞ্চ টাইপৰ মানুহ আছিল তেওঁ অকণমান চেলাবলীয়া দেই কমিউনিষ্ট আছে কাজিয়া তাজিয়া কৰে চাৰিআলি অমুক তামুক কৰে কিবা কৰে কমিউনিষ্ট আছিলে গতিকে মানুহে দেখিলে যে এই ল'ৰা ছোৱালীবোৰ লৈ চাৰিআলি কাজিয়া তাজিয়া ল'ৰাবিলাক মাটি মাৰে কিবা এইবোৰ কাজিয়া ধেৰ মানুহ অঘটন গৈ মানুহ দেখিলে গগন নৰে ইয়াত ডক্টৰ লিচাই মাৰি কৰি এওঁ নাতৰালে উপায় নাই স্কুল চলো দক তেওঁ আঁতৰালে মেনেজিং কৰি পাতিলে তাতো মহাযুদ্ধ মোক এপই নাই মাষ্টৰ BT ফাৰ্ষ্ট তাৰপিছতে মই ড্ৰিম তোমাৰ তাৰপিছত স্কুলটো কেনেকৈ উন্নতি কৰিব পাৰে মই এইডোখৰতে এটা কথা সুধিবলৈ আপোনাক থাকি গৈছে মানে এই মাটিডোখৰ যিডোখৰ হাই ছেকেণ্ডেৰী আছিলে সেইডোখৰ মাটিডোখৰ চৰকাৰীভাৱে মাটি আছিলে নে এই মাটিডোখৰ এইটো ডিছমেন 400 বিঘা মাটি আমি ৰিজাৰ্ভেশ্যন কৰিছোঁ এইডোখৰ ৰিজাৰ্ভেশ্যন 400 বিঘা মাটি ছেটেলমেণ্ট অফিচাৰ আছিল গেলামৰাত তাতে ছেটেলমেণ্ট মণিৰাম দলে নমোদৰ পাতি ধৰ্মেশ্বৰ পাইট বুলি এজন ব্যক্তিলৈ আছে লেখামেলা তেওঁৱে কৰিছে ৰণেশ্বৰ প্ৰেম পিছতে আহিছে এই লেখামেলাকে এই 400 বিঘা মান কাৰণ বাহিৰৰ মানুহবিলাক চাৰিওফালৰ পৰা আহিছে গতিকে আমাৰ এটা কি বহু চিন্তা এটা খুব ভাল চিন্তা আমি কৰিলোঁ যে সঁচাকৈ ভাবিব নোৱাৰোঁ তাৰ মানিৰাম চাংমাই বাপিৰাম কমান তেনেকৈ অকণ কমান মইনাপাৰা এই বিশিষ্ট ব্যক্তি আমি চবেই মিটিং পাতি এই মাটি আমি ৰিজাৰ্ভেশ্যন নকৰিলে এইটো মাটি চবে বহিৰাগতে চব লৈ থব এই বুলি আৰু এই শুভবুদ্ধিটো আহি আমি এইটো মাটি ছেটেলমেণ্ট অফিচত এই 400 বিঘা তাৰো আকৌ এই 400 বিঘা একেবাৰে তাতে গছ এজোপা আছিলে ন তাৰ পৰাই সীমা আছে গৈ সুৰেণ গগৈ বেদখল কৰিলে নহ'লে এই দখলো আমাৰ সীমাৰ ভিতৰত পৰি এই 400 বিঘা অসমৰ ক'তো নাই এই 400 বিঘাত গোটেইবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আৰু তাতে কি হ'ল পিছত একদম পিছপৰা জেগা একো নাইতো সেই 400 বিঘাৰ ভিতৰতে ছাৰ মাটিৰ ভিতৰতে এতিয়া গোগামুখ মহাবিদ্যালয়খন আৰু গোগামুখ বালিকা বিদ্যালয়খন তাতে তাৰ ভিতৰতে মানে পৰিলে তাৰপৰা নুনি ফাৰ্মটো হৈছে ফাৰ্মটো হৈছে তাৰপিছত আৰু তাৰ ওপৰত যে বৰ্তমানে আবুতাই দৈবলতা বুলি মাটিৰ অলপ আমি ৰাখিছোঁ যে আমি মিচিং কৃষ্টি ভৱন নিৰ্মাণ হ'ব লাগে এতিয়া য'ত তাবুতাইত ছাৰৰ সমাধি আছে এইটো আৰু বেছি আছিল কিন্তু এইটো এনক্ৰচমেণ্ট হ'ল একেবাৰে জানটোৰ পৰা আছিলে তাৰপিছত আমি ৰাখিছিলোঁ যে এইটো যিবোৰ বেদখল কৰিছে কলনি নহ'লে তাৰ পৰাই আছিলে তাৰে কিছু মানুহ সোমাই এতিয়াও বেদখল কৰি আছে সিহঁতে পট্টা দিছে নে ক'ব নোৱাৰোঁ কিন্তু মই যেতিয়া এডভান্স হৈছোঁ তেতিয়া মই এইবিলাক অনুষ্ঠান যেনে ৰঞ্জি গগৈহঁতে ক'ব যে মাটি সিহঁতক দিলোঁ যে আমাৰ শংকৰ সংঘৰ কাৰণে আকাৰ এটা বনাই তাৰপিছত সেইটো কৰি তাৰপিছত ক্লাছিক স্কুলটো এদিন
তাৰ কিবা আহিলে ফাদাৰে যে আমি ইয়াত স্কুল এখন খুলিব বিচাৰোঁ, আপুনি অকণমান আমাৰ সহায় কৰিব। ঠিক আছে, ৱেলকাম আমি কৰিলোঁ। এই কাশী স্কুলটো আই এম প্ৰাউড অফ ইট দেই, যে কি তাৰ কি ফাদাৰ কিবা বুলি আছিলে ধেমাজি এছএফআই স্কুলৰ, তাৰ মানুহজন আহিলে যে মোৰ ওচৰ আহিলে, মই তেতিয়া হেডমাষ্টাৰ এই যে বৰ্তমান বিজ্ঞান ভৱন যে আছে তাতে অপেক্ষা আহিলে মানুহটো আহি কৰিছে তাৰ আপোনাৰ লগত আলোচনা আমি এখন স্কুল যাব। মই কৈছোঁ ৱেলকাম ৱেলকাম। বহুত মানে এইটো খ্ৰীষ্টান মিছনে স্কুল পাতিব দিব নহয় খ্ৰীষ্ট ধৰ্ম। নহয় আমি আমাৰ এটা ইংৰাজী মাধ্যম স্কুল এখন লাগে। মই শ্বিলঙত দেখি আহিছোঁ ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালী কনভেণ্ট স্কুল দেখিছোঁ, কেম্ব্ৰিজ স্কুল দেখিছোঁ, গতিকে উন্নত ধৰণৰ ইংৰাজী যদি ভালকৈ পাছ কৰিব পাৰে সিহঁতে বাহিৰৰ পৃথিৱীত যাব পাৰিব। এইবোৰ কয় ইংৰাজী মাধ্যম স্কুলটো খোলাৰ কাৰণে আজি আমাৰ বহুত উপকৃত। এইটো এটা ডাঙৰ এচিভমেণ্ট বুলি কৈছোঁ দেই। আকৌ ছাৰ মূল সুঁতিলৈ ঘূৰি যাব বিচাৰিছোঁ। আপুনি গোগামুখ হাই ছেকেণ্ডেৰীখনত প্ৰধান শিক্ষক হিচাপে কেতিয়া? প্ৰথমতে মই 1976 হৈছোঁ, 76। তাৰ আগতে 76ৰ পৰা মই তাৰপিছত মই দেন লাগিছোঁ আৰু স্কুলখনৰ উন্নতিৰ কাৰণে। একো নাই একো তলত বালিৰ ওপৰত কিবা গৰম শিকে, ল'ৰা ছোৱালীবিলাক বহুত কষ্ট হয়। কি ভগৱানে কি মই কৈছোঁ দেই, কি উপায় মই ৰূপক মই কৈছোঁ দেই, মই আকৌ ডে এণ্ড নাইট অকল এইটোৱে ভাবোঁ, মই ৰাতিপুৱা উঠোঁ আৰু স্কুলত যাওঁ। মোৰ এইটোৱে যে উপাস্য কেন্দ্ৰ উপাস্য মন্দিৰ হিচাপে মোৰ জীৱনৰ এইটো কেনেকৈ স্কুলখন ভাল কৰিব পাৰোঁ। এটা ঘটনা হ'ল এই বড়ো এজিটেশ্যন হ'ল, স্কুলখন জ্বলি গৈছে দেই। এইটো 82 চন মানত হ'ব নেকি? 82 চন জ্বলি গৈছে। তেতিয়া নহয় এদিন কি হ'ল, স্কুলটো অৱস্থাটো নাই, খেৰিঘৰ আছে, বৰ ল'ৰা ছোৱালী অসুবিধা হয় আৰু তলত বালি ডেস্ক বেঞ্চ ভাঙি যায়, চব ভৰি কিবা লৰাই থকাৰ কাৰণে। তাৰপিছত এদিন কি হ'ল, উত্তৰ লখিমপুৰ ইনস্পেক্টৰ স্কুলৰ পৰা এটা অফিচ আহিলে যে স্কুলৰ বিল্ডিং ডেস্ক বেঞ্চ ইঞ্চুৰেঞ্চ কৰিব লাগে বুলি পায়। এইখন পাই উত্তৰ লখিমপুৰ IS অফিচত গৈছোঁ, গৈ তাত দেখিলোঁ কোন কোন স্কুলে কিমান স্কুল ইঞ্চুৰেঞ্চ কৰিছে। এই বিল্ডিং ইঞ্চুৰেঞ্চ কৰিব লাগে বুলি কৈছোঁ, ডেস্ক বেঞ্চ ফাৰ্নিচাৰ কি আছে কিমান। বাকীবিলাক মই ঘৰে হওক আৰু পানীত স্কুল এইবোৰ চব চাইছোঁ, কোনে কোনে কিমান ইঞ্চুৰেঞ্চ কৰিব, বিল্ডিং ইঞ্চুৰেঞ্চ 70,000 80,000 90,000 1 লাখ নাই বুলি কওঁ। মই ভাবিলোঁ এইটো কি হ'ব ন। মই সুধিলোঁ তাত দেউৰীপুৰ এজন ক্লাৰ্ক আছিলে, তেখেতে সুধে যে মই প্ৰিমিয়াম কিমান দিব লাগে, কি দিব বোলে, পাৰ্মিনেণ্ট ঘৰলৈ কিবা 8 অনা আৰু অস্থায়ী ঘৰ খেৰিঘৰলৈ 12 অনা, তেনেকৈ কিবা এটা আছিলে দেই দিব। মই ঠিক আছে এইটোতো এই প্ৰিমিয়ামটো দিব পৰা হ'ব, মই কালি দিব। সেইকাৰণে মই 6 লাখ 7 লাখ দিলোঁ, যি হ'ব। প্ৰিমিয়াম কিমান দিব, 2,000 3,000 হ'ব। কি ভগৱানৰ কি আশীৰ্বাদ। মইতো দি তেনেকৈ প্ৰিমিয়ামটো দিম বুলি পেলাই তেতিয়া আকৌ কি হ'ব, মাৰ্চ মাহত এণ্ডিঙত চাইন্স বিল্ডিঙৰ কিবা অলপ পইচা পায় 2,000 3,000, মই এইটো উলিয়াই পেলাই প্ৰিমিয়ামটো জমা কৰিম বুলি ভাবি আছোঁ আৰু। কি হ'ল, প্ৰিমিয়াম জমা নকৰোঁতে কি বড়ো মিডিয়াম ঘৰটো জ্বলিলে। এতিয়া কি উপায়, এতিয়া জ্বলি গ'ল। চব আহিলে চব আহিছে আৰু বড়ো মিডিয়াম জ্বলে। তাৰপিছত এতিয়াতো প্ৰিমিয়ামটো জমা নকৰিলে ক্লেইম কেনেকৈ কৰিব, নোৱাৰিম। গতিকে তাৰ কেইদিনৰ পিছত আকৌ মেইন বিল্ডিংটো জ্বলিলে। এইটো আকৌ লগে লগে মই প্ৰিমিয়াম জমা কৰিলোঁ। এই জমা প্ৰিমিয়াম তেতিয়া 30,000 টকা আছিলে ফাণ্ডত দেই। মই মণিৰাম দলে ৰদি গগৈ মাতিলোঁ যে ছাৰ আমি এছএছৰ যিটো এছেছ কৰিব গুৱাহাটীলৈ যাব লাগে, আমি 30,000 টকা আছে, এইটো উলিয়াই পেলাই আমি পইচাটো দিব লাগে। সেয়ে আমাৰ গৈ তাত চৌধুৰী বুলি এজন এছেছৰ যে খুব ভাল মানুহ, এইটো মোক খুব আদৰ কৰিছে। মই ছাৰ এইখিনি আপুনি দয়া কৰিব লাগে, আপোনাৰ এইখিনি এটা মানুহ নিদিছোঁ। তেওঁ এছেছ কৰি দিয়ে সম্পত্তি কিমান, তেওঁলোকৰ মানুহ পঠিয়ালে কিমান ডেস্ক বেঞ্চ কিমান গৈ গৈ এইটো 2,11,000 কিমান পাইছোঁ দেই। তাৰপিছত এইটো কি হ'ল, এই পইচা ফাৰ্ষ্ট ঈশ্বৰ ভগৱান তাৰপৰা শ্বিলঙৰ পৰা গুৱাহাটীৰ পৰা মোক মাতিলে কমিশ্যনাৰ অফ এডুকেশ্যন যে ইমিডিয়েট আহিব লাগে, আপুনি আপোনাক 2 লাখ ইমান টকা দিয়া হৈছে। গৈ তেতিয়া মা ঢুকাল, মোৰ মা ঢুকোৱাৰ কাৰণে সেইদিনা গৈ নাপালোগৈ। তাৰ নেক্সট দিনা গৈছোঁ, গৈ পালোগৈ। গৈ মই কমিশ্যনাৰ MN পাৰ্টি প্ৰেজেণ্ট মোক লিখি দিলোঁ। তেতিয়া মোক মাতিলে, বোলে আপুনি কেলৈ কালি নাহিলে, তেন্তে আপুনি পেপাৰত দিলোঁহেঁতেন। অসমত আপুনি ফাৰ্ষ্ট মেন যিটো ইঞ্চুৰেঞ্চ কৰি পেলাই ইমান টকা পাইছে। তেতিয়া দিনত 2 লাখটো 2 কোটি বুলিয়ে ধৰক, বহুত ডাঙৰ এমাউণ্ট। কাৰণ চিমেণ্টৰ দামো কিমান, কিন্তু 30-40 টকা কিবা এটা আছিলে। আৰু ইটাৰ দাম
কিবা 2000 ইমানেই আছিলে এই ডাঙৰ ঘৰবোৰ যে বনাইছিলোঁ হয় এইটো এটা মোৰ জীৱনৰ মই এইবোৰ কিছুমান most eventful life হয় যে where there is a will there is a way actually most of my এইটো ভগৱান মোৰ তাৰ পৰা হায়াৰ ছেকেণ্ডেৰী কেনে চায়েন্স আৰ্টছ বড়ো মিডিয়াম মেট্ৰিক চেণ্টাৰ তাৰ পৰা হায়াৰ ছেকেণ্ডেৰী চেণ্টাৰ এইবোৰ বিভিন্ন এইবোৰ আৰু তাৰ পৰা কি হৈছে মইতো হায়াৰ ছেকেণ্ডেৰী চেণ্টাৰ হ'ব কেনেকৈ কলেজৰ চেণ্টাৰ আছে এইটো হাউ ইট ইজ পচিবল ইট ইজ নট পচিবল বিকজ দেৰ ইজ এ হায়াৰ ছেকেণ্ডেৰী চেণ্টাৰ কলেজত আছে এইটো ভাবিছোঁ তাৰপৰা কি কথা গৈ পেলাই এদিন এটা মই চমু কৰিছোঁ দেই তাত কিবা এজন হায়াৰ ছেকেণ্ডেৰী চেয়াৰমেন আছিলে কাউন্সিলৰ সি নামটো বৰ ভাল মানুহ দেই খুব ভাল মানুহ মইতো গ'লোঁ গৈ পেলাই এইটো কলেজত মই চেণ্টাৰটো উঠাই দিম এইটো এই ল'ৰাটো চকজত এইটো ড্ৰাগ তাৰ মই চেণ্টাৰ ৰাখিব নোৱাৰোঁ এই বুলি কৈ আপোনাৰ স্কুলৰ চেণ্টাৰটো দিম এই বুলি মোক কৈছে এইটো একদম চকজত এইবোৰ বিষয়ে তোমালোকে অধ্যক্ষ হিচাপে যিখিনি গাম্ভীৰ্য দৰকাৰ কিবা দৰকাৰ গতিকে তোমাকো চাই মই মোক দেখাই এইটো কাৰণে মোক মাৰিব তাৰ কলেজৰ পৰা চেণ্টাৰটো লৈ যাওঁ এতিয়া লোকেল পলিটিক্স হ'ব আদাৰৱাইজ আই উইল চাফাৰ দিলে আপুনি ইণ্ডিপেণ্ডেণ্ট মোক বেলেগে দিয়ক কিন্তু কলেজ চেণ্টাৰটো উঠাই পেলাই মোক দিব নালাগে বুলি এপিল দিলোঁ অলৰাইট তেনেহ'লে আপোনাৰ এজন চেণ্টাৰ দিলোঁ গতিকে গোটেইবিলাক আৰু মাটি কোনো স্কুলে 24 বিঘা 25 বিঘা নাপায় মই এতিয়া 24 বিঘা 25 বিঘা কৰিছোঁ তেতিয়া কেনেকৈ সুবিধাবোৰ চাওক মোহন চাৰিঙীয়া বুলি মোৰ বিনিয়োগ ছেটেলমেণ্ট অফিচাৰ আছিলে ডেট ৱাজ মাই অপৰচুনিটি দেই তেওঁ পোৱা কেনে তেখেতে এইটো কি বুলি কয় এই 24 বিঘা 25 বিঘা মাটি গোগামুখ হায়াৰ ছেকেণ্ডেৰী আবণ্টন হৈছে তাৰপৰা এতিয়া গোগামুখ হাইস্কুল তাৰপৰা বড়ো মিডিয়াম তাৰপৰা ভকেশ্যনেল তাৰপৰা গোটেই এটা কমপ্লিট কোনো ধেমাজি জিলাত ইমান কোনো ছেক্টৰ কাৰো নাই আপোনাৰ জীৱনীৰ বিষয়ে সৰুকে যিমানখিনি ল'ৰা ছোৱালী আৰু আজিৰ দিনৰ ল'ৰা ছোৱালীৰ মাজত কিবা বহুত তফাৎ মই খুব গৌৰৱ কৰোঁ আজি আমাৰ গোগামুখ হাইস্কুলত সঁচাকৈ আজি গৌতম দালে জেনেৰেল মেনেজাৰ IOC ৰবীন বেদক তেওঁতো জেনেৰেল ডিৰেক্টৰ ডিফেন্স একাডেমি ডিফেন্সৰ প্ৰডাকশ্যনৰ তো বিপ্ৰদ বিখ্যাত বিপ্ৰদ শৰ্মাৰ ল'ৰাটো বা আজি মঞ্জু শইকীয়া দুৱানৰ শইকীয়া পুতে এইজনী ছোৱালী আজি গুৱাহাটীৰ মাছমজিয়াত তেওঁ প্ৰিন্সিপাল হৈছে ভাবিব নোৱাৰিব আৰু প্ৰতিভা গগৈ বিৰাট কৌটিপতি দেই তেনেকৈ এইটো কি গৰিয়া পাই বিখ্যাত ডক্টৰ আমাৰ যিটো মোৰ দিনত যিবোৰ মানুহ উলিয়াই দিছে তাৰপৰা আৰু এজন ডেকা বৰুৱা এইটো চাইণ্টিষ্ট যোৰহাট চাইণ্টিষ্ট আৰু তেনেকৈ বহুত আছে মোৰ দিনত পঢ়া ল'ৰাবিলাক যি দুই এজন ওলাইছে চব জুৱেল চব দি দিয়ে কোনো এজন কম নহয় এই যে মঞ্জু মই খুব প্ৰশংসা মঞ্জু বা তুমি যে গুৱাহাটীৰ নিচিনা ঠাই তাৰ এই মহানগৰীত এজন গোগামুখৰ পিছপৰা অঞ্চলৰ ছোৱালী এজনী গৈ তাৰ প্ৰিন্সিপাল ৰূপে তাৰ বাবে প্ৰতিৰেখাত থাকে তেতিয়া দিনৰ আৰু আজিৰ দিনৰ মাজত বহুখিনি পাৰ্থক্য আপুনি দেখা পাইছে হয় আৰু তেতিয়া দিনত শ্ৰদ্ধা কৰি ভক্তি কৰিছে মই আলঙৰ যিবোৰ দেখিছোঁ ল'ৰাবিলাক আদি ল'ৰা ভাবৰে বা আমাৰ মিছনত তোমাক দেখিলেই প্ৰণাম কৰিছে বেদৰ যে কিবা চিফ মিনিষ্টাৰক মোক পঢ়োৱা ল'ৰা দেই সেইকাৰণে মই খুব গৌৰৱ কৰোঁ আইনৰ বিষয়ে ক'ৰবাত দেখিলে একে ভৰিত ধৰিবই আৰু they know how to respect their teachers, this হিলছৰ ল'ৰাবিলাক কিছুমান যিবোৰ প্ৰডাকশ্যন আছে ভাৰতীয় সংস্কৃতি অৱতাৰৰ যিবিলাক প্ৰেয়াৰ চেয়াৰ কৰি গীতা ভাগৱতৰ কথা যেনেকৈ কয় এই পাহাৰীয়া ল'ৰাবিলাক আমাৰ ইয়াৰ ল'ৰাবিলাক একেলগে বা আজিতো ল'ৰাটো গুৰু শিষ্যৰ মাজত পাৰ্থক্য ব্যৱহাৰ কিমান হৈছে আজিকালি যিবিলাক শিক্ষাৰ্থী আছে শিক্ষাৰ্থীবিলাকৰ অভিভাৱকসকলৰ বিষয়ে কিবা ক'ব বিচাৰিছে নে ছাৰ আপুনি এতিয়া কি ক'ম আৰু আজি এনেকুৱা হৈছে দেই লোকৰ দুৰ্ভাগ্য আজি পিতৃদেৱ হ'ব ভাতৃদেৱ হ'ব আজি পিতৃ আজি উপস্থিত পিতৃতকৈ পিতৃগুৰুতকৈ ডাঙৰ গুৰু পৃথিৱীৰ না এই পিতৃ এই মাতৃতকৈ ডাঙৰ গুৰু কিন্তু সেইবিলাক কি কৰিছে চবেই আমি দেখি আছোঁ এই যে মানুহৰ মূল্যবোধ আজি বিনষ্ট হৈছে নৈতিকতা অলপত হৈছে আৰু পিতৃ মাতৃবোৰ কোনো শ্ৰদ্ধা নাই কিবা ভক্তি নাই চব মানুহ বস্তুবাদী হৈছে চব কিবা এতিয়া ল'ৰাবিলাক সিহঁতৰ চিন্তা ইট ইজ মাই লাইফ আই উইল ডু হোৱাট আই ৱান্ট টু ডু মোৰেই জীৱন চ' আই উইল ডু হোৱাট এভাৰ আই লাইক মোৰ জীৱন এইটো মই যি ইচ্ছা তাকেই কৰিম তোৰ পৰা ওলাইছে কোনে তাক ডাঙৰ এইটো খবৰ যায় এই যে আই উইল ডু হোৱাট আই ৱান্ট টু ডু ইট ইজ মাই লাইফ
মোৰে জীৱন এইটো আপোনাৰ জীৱন নহয় হয় আজিকালি ডেঞ্জাৰাছ নহয় নে হয় বহু ল'ৰা ছোৱালীক সেইটো কৰা দেখিছোঁ আমি আজিকালি সমাজত দুৰ্ভাগ্য দুৰ্ভাগ্যজনকভাৱে জনাবলগীয়া তেনেকে সলনি হৈছে পিতৃ মাতৃৰ প্ৰতি কোনো ভক্তি শ্ৰদ্ধা নাই ছাৰৰ জীৱনৰ বিষয়ে বহুখিনি কথাই জানিলোঁ আৰু ভৱিষ্যতে আৰু কিছুমান কথা ছাৰৰ পৰা জানিবলৈ চেষ্টা কৰিম আমাৰ ওচৰত সময়ো বিশেষ বৰ বেছি নাই বিয়লি হ'লেই বুলি ক'ব লাগে আজিলৈ ছাৰ তেনেহ'লে বিদায় লৈছোঁ বহুত ধন্যবাদ ৰূপক তুমি যে ধন্যবাদ মোৰ পৰা দুই এষাৰ কথা সুধিলৈ ঠিক আছে মই আৰু ভুল ভ্ৰান্তি বহুত থাকিব পাৰে কিন্তু বহুত কথা মই এৰিছোঁ ছাৰৰ জীৱনীৰ বিষয়ে বহুখিনি কথাই জানিলোঁ আৰু বহুখিনি জানিবলৈ বাকী আছে কাৰণ আমাৰ ওচৰত সময় বিশেষ অসুবিধাৰ কাৰণে বিয়লি হৈ গ'ল এতিয়াও স্বাস্থ্যটো বৰ বিশেষ ভাল নহয় আৰু ভৱিষ্যত ছাৰে এই সমাজৰ ক্ষেত্ৰত মানে সংগ্ৰামখন যেন জাৰি ৰাখে তাৰ আমাৰ এই মজিয়াৰ পৰাই তেওঁৰ ওপৰত আশাবাদী আছোঁ আৰু সুদূৰ ভৱিষ্যতলৈ বহুখিনি তেওঁৰ পৰা জানিবলৈ পাৰিম আমাক আৰু যিখিনি নাজানো তেওঁ আমাক আঙুলি ধৰি শিকাই নিব বুলি আমিও আশাবাদী ছাৰৰ সুস্বাস্থ্য কামনা কৰিছোঁ আমি সকলোৱে তেওঁ যেন দীৰ্ঘায়ু হওক দীৰ্ঘজীৱী হওক আৰু সুদূৰ ভৱিষ্যতলৈকে সমাজৰ ক্ষেত্ৰে যেন তেওঁ কামখিনি আগুৱাই নিয়ক তাৰে আমাৰ কামনা কৰিলোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোলৈ ভিডিঅ'টো যদি চাই ভাল লাগিলে কিঞ্চিতমান হ'লেও কথা জানিব পাৰিলে মোৰ চেনেলৰ জৰিয়তে তেওঁলোকৰ বাবে বিশেষভাৱে অনুৰোধ যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে কাষতে থকা বেল আইকনটো দবাই দিয়ে এই চেনেলটো আগুৱাই নিয়াত যেন সহায় সহযোগিতা কামনা কৰিলোঁ ধন্যবাদ